আজি আমি ইউনাইটেড ফৰাম অফ এক্স NDP আৰু সালভেশ্যন ফাউণ্ডেশ্যন যৌথভাৱে ড্ৰাগছ বিৰোধী অভিযান যেটা চলি আছে আমাৰ সংগঠনৰ ফালৰ পৰা আমি এইটো কাৰ্যসূচী আৰম্ভ কৰিছোঁ আৰু সেই সূত্ৰে তাৰ ধাৰাবাহিকতাৰ হিচাপে আমি আজি ইয়াত এটা অনুষ্ঠান ৰাখিছোঁ, প্ৰগ্ৰাম কৰিছোঁ যে আমাৰ ভৱিষ্যত প্ৰজন্ম যিসকলে আজি পথভ্ৰষ্ট হৈছে, নিচাগ্ৰস্ত হৈছে, সেইসকলক আমি কেনেকুৱা আমাৰ মূল সুঁতিলৈ আনিব পাৰোঁ, সিহঁতক পুনৰ এটা ভাল জীৱন দিব পাৰোঁ, সমাজৰ মাজত তেওঁলোকে যাতে আমাৰ ভৱিষ্যত প্ৰজন্মক সুস্থ এটা সবল সমাজ গঠন কৰিবলৈ কাৰণে তেওঁলোকে যাতে আগবাঢ়ি আহিব পাৰে তেনেধৰণৰ এটা আমি কাউন্সেলিং প্ৰগ্ৰাম আমি ইয়াত আজি ৰাখিছোঁ। তো আপোনালোকৰ মিডিয়াৰ জৰিয়তে আমাৰ ৰাইজক গোটেই আমাৰ বড়ো তথা অসমীয়া যিমান আমাৰ অসমৰ জাতি জনগোষ্ঠী আছে মই সকলোকে আহ্বান কৰিম যে এই যে বৰ বিষ ড্ৰাগছ এইটো এটা আমাৰ সমাজৰ কাৰণে বহুত ডাঙৰ এটা প্ৰত্যাহ্বান হৈছে। গতিকে এই সামাজিক যিটো ব্যাধি তিলকৈ আমাৰ সমাজখনক, আমাৰ নৱপ্ৰজন্মক, আমাৰ ভৱিষ্যত প্ৰজন্মক যে ধ্বংসৰ গৰাহলৈ লৈ গৈ আছে, ধ্বংসৰ গৰাহত ঠেলি দিছে, ইয়াৰ পৰা আমাৰ ভৱিষ্যত প্ৰজন্মক বচাবলৈ কাৰণে আমি সকলোৱে এটা আন্দোলন কৰিব লাগিব, এটা সমাজে ইয়াত আগভাগ ল'ব লাগিব, নহ'লে কোনোবা এটা সংগঠনে ইয়াক অকলশৰীয়াকৈ এইটো সফল কৰিব তোলাটো সম্ভৱ নহয়। গতিকে আমাৰ যিমান জাতীয় সংগঠন আছে, ধৰ্মীয় সংগঠন আছে, সকলোৱে একেবাৰে তৃণমূল পৰ্যায়লৈকে গ্ৰাছৰুট লেভেললৈকে ইয়াৰ বিৰুদ্ধে আমি অভিযান চলাব লাগিব, ইয়াৰ বিৰুদ্ধে আমি এটা সংগ্ৰাম গঢ়ি তুলিব লাগিব, নহ'লে আমি আমাৰ ভৱিষ্যত প্ৰজন্মক আমি ধ্বংসৰ গৰাহলৈ হয়তো ঠেলি দিয়া হ'ব, আমাৰ ভৱিষ্যত প্ৰজন্ম মানে অন্ধকাৰ পথলৈ যাব। তো ৰাইজক মই আহ্বান জনাইছোঁ সকলোৱে বৰ বিষ ড্ৰাগছ জুৱা যিমান সমাজ বিৰোধী কাৰ্যকলাপ আছে সকলো ক্ষেত্ৰতে যাতে ৰাইজে এটা আন্দোলন গঢ়ি তোলে, ইয়াকে কৈ মই সামৰণি মাৰিছোঁ। ধন্যবাদ। কওক আপোনালোক। হয়, মই প্ৰথমতে আপোনালোকক মই ধন্যবাদ দিব বিচাৰিছোঁ। আপোনালোকে ইমান বিজি থকাৰ পিছতো কণ্টেক্ট সময় হ'লেও আপোনালোকে আমাক ইমান বহুমূলীয়া টাইম লৈ ইমান বহুমূলীয়া টাইমটো দি আমাৰ ইয়াতে আহিছে, সঁচাকৈ আপোনালোকক ধন্যবাদ দিছোঁ। বিশেষকৈ আকৌ ধন্যবাদ দি মই আপোনালোকৰ মিডিয়াৰ জৰিয়তে যি আমাৰ সমাজকৰ্মী তেওঁবিলাকে এক্স NDP ডাঙৰ দাদাবিলাকক সঁচাকৈ মই ধন্যবাদ দিম। আমাৰ আজি এই ৰিহাব চেণ্টাৰত তেওঁবিলাকে ল'ৰাবিলাকক কেনেকুৱা মটিভেট দিব পাৰে, কেনেকুৱা তেওঁবিলাকে উৎসাহ দিব পাৰে জগতত জীয়াই থাকিবলৈ, এই সমস্যাৰ দ্বাৰাই জীয়াই থাকিবলৈ কেনেকুৱা তেওঁবিলাকে ল'ৰাবিলাকক পজিটিভ ৱেত লৈ যাব পাৰে, তেওঁবিলাকে উৎসাহ দিব তেওঁবিলাকে আহিছে আৰু এই প্ৰগ্ৰামটো কৰিছে। সঁচাকৈ তেওঁবিলাকক ধন্যবাদ দিছোঁ আমাৰ অন্তৰৰ পৰা। আৰু তেনেকুৱাই ময়ো এই চেণ্টাৰত মেনেজাৰ হিচাপে মই কাম কৰি আছোঁ বৰ্তমান। তেনেকুৱাই ময়ো প্ৰফেচনেল এজন টেকনিকেল ইঞ্জিনিয়াৰেই হয়, তথাপিও ময়ো তেনেকুৱা এটা মটিভ লৈ ইয়াতে কাম কৰিছে। মেইন মটিভটো হয় তেনেকুৱাই আমাৰ বাইদেউ যোনটো অনাৰ, ইয়াৰ মটিভো একে। আমি যোনটো তেওঁবিলাকৰ প্ৰেক্টিকেল ফিল্ডত আমি দেখা পাইছোঁ নিজে চকুটি তেওঁবিলাকে উঠি অহা ল'ৰা ছোৱালীবিলাকে কি সমস্যা কোনটো পথলৈ গৈ আছে, ইমান ডেঞ্জাৰাছ দুখলগীয়া যোনটো পথ, এইপিনে গৈ থকাত আমি নিজৰ চকুটি তেওঁবিলাকৰ সমস্যাবোৰ দেখা পাই আমি বহুত দুখ লাগিছে। এইকাৰণে মই নিজৰ টেকনিকেল চাকৰিটো এৰি পেলাই মই ইহঁতৰ লগত মই কাম কৰিছোঁ। তেনেকুৱা 3 years ৰানিং। এতিয়া 3 years ৰানিঙত বৰ্তমান আমাৰ ইয়াতে ট্ৰিটমেণ্ট চলি টোটেল আমি ট্ৰিটমেণ্ট কৰিছোঁ 256+ টিল ৰানিং। এই 256ৰ দ্য এক্টিভ ট্ৰিটমেণ্ট আছে আমাৰ 55 এক্টিভ ট্ৰিটমেণ্ট। আৰু এই 55ৰ মাজত আৰু 6টা ল'ৰা
যোনটো ল'ৰাবিলাকক মানে পেৰেণ্টছো লৈ যাব নিবিচাৰে আৰু তেওঁবিলাকক থাকিব বিচাৰিছে তো তেওঁবিলাকক আমি আফটাৰ কেয়াৰ হিচাপে আমি তেওঁবিলাকক ৰাখিছোঁ তো টোটেল 61 তেনেকুৱা পেচেণ্ট আমাৰ তাতে আছে তেনেকুৱাই সঁচাকৈ আপোনালোকক তেনেকুৱাই ইমান এই সমস্যা আমি এইটো যোনটো মানুহৰ এই সমস্যাটো এক্সট্ৰা অৰ্ডিনাৰী সমস্যা এই সমস্যাটো যোনটো প্ৰেজেণ্ট ৰানিং যোনটো হৈ থকা এইটো সমস্যাটো আমি কেনেকুৱা আমি শেষ কৰিব পাৰোঁ সেইকাৰণে প্ৰগ্ৰামত এটা কথা কোৱা আছে উই কেন টুগেডাৰ এই বেমাৰত পৰাৰ লগে লগে ইটছ এ লং টাৰ্ম ডিজিজ বুলি কয় এজ এ সাইকেট্ৰিক ডিপাৰ্টমেণ্ট এট এ মেণ্টেল হেল্থ ডিজিজে কোৱা মতে ইটছ এ লং টাৰ্ম ডিজিজ এই ডিজিজত পৰাৰ লগে লগে তেওঁবিলাকক অকলে ৰিকভাৰীত আহিব নোৱাৰা হৈ যায় সেইকাৰণে তেওঁবিলাকক সঠিক পথত আকৌ লৈ আনিবলৈ আমাক সকলোৰে সহায় লাগে উই কেন টুগেডাৰ এতিয়া আপোনালোকেও আহিছে দাদাসকলে আহিছে আৰু তেনেকৈ বহুত তেনেকৈ সমাজকৰ্মীবিলাক আহি থাকে তেনেকৈ আমি সকলো তেওঁবিলাকক সঠিক পথত লৈ যাবৰ কাৰণে আমি সহায় কৰিব লাগিব সেইকাৰণে মই সঁচাকৈ আপোনালোকক অন্তৰেৰে ধন্যবাদ দিছোঁ আজি ইয়াতে খন্তেক সময় হ'লেও আপোনালোকক আমাক সময় দিয়াৰ কাৰণে তো আপোনালোকে মিডিয়াৰ থ্ৰুদি অকণমান হ'লেও উঠি অহা ল'ৰাবিলাকে পজিটিভ মেছেজ পাব অকণমান হ'লেও জানিব কিয়নো এই বেমাৰত যোৱাৰ লগে লগে এই বেমাৰত পৰাৰ লগে লগে তেওঁবিলাকে কি নিজকে কি বুজিব নোৱাৰা হৈ যায় কিন্তু কি বুলি কয় যোনটো নৰ্মেল কেৰেক্টাৰ এই নৰ্মেল কেৰেক্টাৰটো কি হয় নাইকিয়া হৈ যায় উল্টা হৈ যায় নিজৰ যোনটো আমাৰ হেল্থ ছিষ্টেমে তেওঁবিলাকক কণ্ট্ৰল কৰিব নোৱাৰা হৈ যায় যোনটো নিচা বস্তুৱে তেওঁবিলাকৰ বডিটো কণ্ট্ৰল কৰিবলগীয়া হয় ড্ৰাগছ আসক্তৰ সংখ্যা দিনক দিনে বৃদ্ধি পাই আছে নেকি এইটোতো বহুত জানিবলগীয়া কথা এতিয়াতো মানে বহুত ফাষ্ট বাঢ়ি আছে চব পিনেও বাঢ়ি আছে কাৰণটোতো বহুত আছে ইয়াৰ কাৰণ ছাপ'জ এতিয়াতো মেইন কাৰণ বুলি ক'বলগীয়া হ'লে আমাৰ অলপ কি হৈ থাকে এতিয়া উঠি অহা ল'ৰাবিলাকো পেৰেণ্টছবিলাকো বহুত গাইড দিবলগীয়া হয় পুলিচবিলাকো অলপ নজৰ দিবলগীয়া হয় নিজৰ ল'ৰা ছোৱালীক বাহিৰত ওলাই গৈছে কিমান টাইমৰ কাৰণে ওলাই গৈছে কিয় কাৰণে ওলাই গৈছে এইবোৰ নজৰ ৰাখিলে অলপমান ভাল মানে আজিকালি ল'ৰাবিলাকৰ তেনেকুৱা ওলাই যায় এনজয়মেণ্টৰ কাৰণে তেওঁবিলাকে আমি এজ পাৰ আমাৰ হিষ্ট্ৰী মতে আমি যিমান এইবাৰ 256 পেচেণ্টৰ আমি হিষ্ট্ৰী কালেক্ট কৰিছে তেওঁবিলাকে হিষ্ট্ৰী মতে তেওঁবিলাকে আমাক জনায় আমি সুধে তোমালোকে কেনেকুৱা হ'ল কেনেকুৱা পৰিলে তেনেকুৱা এই বেমাৰত তোমালোকে কেনেকুৱা হ'ল তেওঁবিলাকৰ বিভিন্ন ধৰণৰ চবৰে অলপ ডিফাৰেঞ্চ কোনোবা লগৰবিলাকৰ এনজয়মেণ্টৰ কাৰণে যায় কাকবা লগবিলাকক অকণমান জোৰ জবস্তি ঠগাই পেলাই লৈ যায় এইবোৰ সমস্যাৰ দ্বাৰাই তেওঁবিলাকে পৰে এই বেমাৰ আৰম্ভণিৰ পৰা আজিলৈকে কিমান ৰিকভাৰী কৰিবলৈ পাৰে এতিয়া টোটেল আমি মই ক'লোঁ 256 প্লাছ আমি 3 years ৰানিং ডিচেম্বৰ 10 হ'লে আমাৰ 3 years ৰানিং 3 years কমপ্লিট হৈ যাব তো ইয়াৰ মাজত আমি ৰিচেণ্ট এইদিনা আমি অডিট কৰিছোঁ 256 প্লাছত এতিয়া 63% আমি এতিয়া ৰিকভাৰী হোৱাতে এটা কাউণ্ট কৰা এটা ছিষ্টেম আছে আমি ৰিকভাৰী কোনটো ধৰি লয় যেতিয়া 1 year প্লাছ 2 years প্লাছ 3 years প্লাছ তো তেওঁবিলাকক আমি ৰিকভাৰীত কাউণ্ট কৰোঁ যোনবিলাকে যেনিবা 1 year বিল' 1 year 6 মান্থ আছে 8 মান্থ আছে 2 মান্থ 3 মান্থ 9 মান্থ আছে তো তেওঁবিলাকক আমি ৰিকভাৰীত কাউণ্ট নকৰোঁ চ' এতিয়া যোনটো মেইন ষ্ট্ৰীমত আহা যোনবিলাকে এডিকশ্যনত পৰি পেলাই তেওঁবিলাকে এতিয়া কোনোবা চাকৰি কৰিছে কোনোবা গভমেণ্ট চাকৰি কোনোবা প্ৰাইভেট চাকৰি আৰু কোনোবা ফেমিলি কৰিছে কোনোবা সৰু সুৰা বিজনেছ কৰি খাইছে এক্টিভ ট্ৰিটমেণ্ট এতিয়ালৈকে 63 মেইন ষ্ট্ৰীমত আহিব পৰা ল'ৰাটো এতিয়ালৈকে 63 আছে ঠিক আছে